এতিয়ালৈকে মই এইবিলাক কথা চিন্তা কৰা নাই। এইটো বিটিচি অঞ্চল, বিটিচি অঞ্চলত মোৰ এটা প্লেটফৰ্ম আছে, মোৰ সুকীয়া এটা জাগা আছে আৰু এই বিটিচি অঞ্চলৰ সকলো জাতি ধৰ্মৰ মানুহৰ লগত মোৰ এটা চিৰ পৰিচিত পৰিচয় মোৰ আছে আৰু ইয়াৰে মানুহৰ কাৰণে, নাৰী সমাজৰ কাৰণে মোৰ বহুত কিবা কিবি কৰিবলগীয়া আছে। এতিয়া মই এইবিলাক কথা চিন্তা কৰা নাই, ভবা নাই মই। নাই, মানাছ সমষ্টি হিচাপে অকল নহয়, 15টা সমষ্টি আছে আমাৰ বিটিচি অঞ্চলত। BPF দল হিচাপে 15টা সমষ্টিতেই আমাৰ সক্ৰিয়ভাৱে আৰু বলিষ্ঠ পদক্ষেপেৰে আমি ইলেকশ্যন খেলিম। আমাৰ ইলেকশ্যন নিশ্চয় খেলিব। এতিয়ালৈকেও হয়তো এই বিষয় লৈ আমাৰ দলীয়ভাৱে কোনো আলোচনা বিলোচনা হোৱা নাই, কিন্তু অহা বিধানসভাত 2026 চনৰ বিধানসভাত আমি 15টা সমষ্টিতেই আমাৰ ইলেকশ্যন খেলিব। আমাৰ মুখ্য ভূমিকা আছে আৰু থাকিব। মানাছ সমষ্টিটো তেনেকুৱাকৈ আমাৰ BPF দলে ইয়াতে মুখ্য ভূমিকা লৈ খেলিব।